গুড মৰ্ণিং এভৰিৱান। মোৰ আন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাটো আৰম্ভ কৰিলোঁ গোঁসাই ঘৰত চাকি বন্তি জ্বলোৱাৰ পৰা। তাৰপৰা ৰাতিপুৱা চাহকাপ খাই আমি বাহঁতৰ ঘৰলৈ বুলি ওলালোঁ, কাৰণ বাহঁতে নতুন গাড়ী এখন ল'লে, সেইকাৰণে আমাক পাৰ্টি খাবলৈ মাতিছে। গতিকে আমি ৰাতিপুৱাৰ কাম বন কৰি দুয়োজন ওলাই আহিলোঁ। বৰষুণ দিয়াৰ সম্ভাৱনা থকাৰ কাৰণে ছাতিটো লগত লৈ ল'লোঁ। প্ৰথমতে আমি চিটি বাছত যাব লাগিব, গতিকে মেইন ৰোডলৈ খোজকাঢ়ি যাব লাগিব। তাৰ পাছতে প্ৰায় আধা ঘণ্টামান ৰোৱাৰ পাছত বাছখন পালোঁ। ৰাতিপুৱাৰ সময়ত ইমান যে মানুহ, আমি বাছত থিয় হৈ যাব লগা হ'ল। বাছত আমি জালুকবাৰীলৈকে গ'লোঁ। তাৰ পৰা আমি এখন মেজিকত উঠি আমি গড়চুক পালোঁহি। গৈ থাকোঁতে আমি কৃত্ৰিম বানপানীৰ উপদ্ৰৱ দেখি গ'লোঁ। তাৰ পাছত আমি বাহঁতৰ বুলি কিবাকিবি কেইটামান ল'লোঁ আৰু বাহঁতৰ ঘৰ পালোঁগৈ। বাহঁতৰ ঘৰ পাই আমি অলপ ৰেষ্ট ল'লোঁ আৰু চাহ খালোঁ আৰু বাহঁতে লোৱা গাড়ীখন চালোঁ। মই বিয়া সোমোৱাৰ আগৰে পৰা বাহঁতৰ ঘৰলৈ আহিছোঁ আৰু ওচৰৰ বাইদেউগৰাকীয়ে মোক বহুত ভাল পায়। গাড়ীখন চোৱাৰ পাছতে বাইদেউগৰাকীয়ে চাহ খাব মাতিলে, গতিকে তাতো গৈ চাহ খালোঁ। তাৰ পাছতে ৰাতি খোৱা যোগাৰ কৰিলোঁ। আমি আহিছোঁ কাৰণে বাহঁতে লোকেল কুকুৰা আৰু গাহৰি মাংস আনিছিল, গতিকে সেইবোৰ বনোৱা সিজোৱাত লাগিলোঁ। প্ৰথমতে লোকেল মাংসখিনি বনাই ল'লোঁ আৰু তাৰ পাছতে গাহৰিখিনি ড্ৰাই ফ্ৰাই কৰিবলৈ যোগাৰ কৰিলোঁ। তাৰপাছত অকণমান সময় মোবাইল চালোঁ। তাৰ পাছত গাহৰি মাংসখিনি বনাই ল'লোঁ। লগতে বায়ে আচাৰ বনাব বুলি কোৱাত মছলাখিনি ৰেডি কৰি ল'লোঁ। গাহৰিখিনি ফ্ৰাই কৰি খোৱাৰ পাছত আচাৰখিনি ৰেডি কৰি টেমাত ভৰালোঁ। তাৰ পাছতে ভাত খাবলৈ বুলি টেবুলত সকলো যোগাৰ কৰিলোঁ আৰু খাই বৈ শুই থাকিলোঁ। আৰু পিছদিনা ৰাতিপুৱা আকৌ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। গতিকে আজিলৈ ইমানেই। আকৌ লগ পাম এটি মোৰ নতুন মিনি ব্লগলৈ। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই বাই।